অসম নাগালেণ্ড সীমান্তৱৰ্তী হালৱাটিং কপাহতলী মিচিং গাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ এই অভিযানত সন্দেহজনক ড্ৰাগছ, নগদ ধন আৰু দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে হালৱাটিং আৰক্ষীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকদ্বয় গোৱালপাৰাৰ লালমোহন ৰাভা আৰু নাগালেণ্ড চাংটঙিয়াৰ ইমো লাম্বা আও বুলি আৰক্ষী সূত্ৰই সদৰি কৰিছে। লগতে তেওঁলোকৰ হাতৰ পৰা অভিযানকাৰী আৰক্ষী দলে 0.42 গ্ৰাম সন্দেহজনক নিষিদ্ধ ড্ৰাগছ আৰু নগদ ৩,৮০০ টকা জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। আমাৰ এটা ইনফৰমেশ্যন আছিলে যে তেনেকৈ দুজন ব্যক্তি তাৰমানে ড্ৰাগছ লৈ গৈ আছে। সেইমতে আমি গৈ তাতে দুজন লোকক আমি ডিটেইন কৰিলোঁ, ইমো লাম্বা আৰু লালমোহন ৰাভা। সেইমতে ডিটেইন কৰি আমি তেওঁলোকৰ বডি চাৰ্চ কৰি তেওঁলোকৰ পজিশ্যনৰ পৰা আমি 0.42 গ্ৰাম ছাছপেক্টেড হিৰ'ইন আমি উদ্ধাৰ কৰোঁ। কোন জেগা? কিন্তু কপাহতলী মিচিং গাঁও। মানুহজন ক'ৰ আছিল? এজন হৈছে আপোনাৰ সেইটো নাগালেণ্ডৰ হয়, এই আংগাৰ গাঁও। PS আপোনাৰ চাংটঙিয়া, মককচং ডিষ্ট্ৰিক্টৰ। কোনপৰা আনিছিলে ড্ৰাগছ হিৰ'ইনখিনি? হিৰ'ইনটো সিহঁতে কোৱা মতে নাগালেণ্ডৰ পৰা অনা বুলি কৈছে। এতিয়া আমি ফাৰ্ডাৰ ইণ্টাৰগেশ্যনত ক'ৰ পৰা আনিছে কি কথা সেইখিনি আমি ভালকৈ জানিব পাৰিম। যিটো বিভিন্ন সময়ত হালৱাটিং অঞ্চলত আপোনাৰ এনেকুৱা হিৰ'ইন হওক ড্ৰাগছ হওক জব্দ হৈ থাকে, হয়। গতিকে পুনৰ ইয়াত এইটো ব্যৱসায় চলিছে নেকি? আপোনাৰ কিবা তথ্য আছে নেকি আপোনাৰ হাতত? সেইখিনি আমি যিমান পাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আছোঁ। আমি সেইখিনি যেতিয়া আমি পাম তেতিয়া আমি ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে আমি একশ্যন ল'ম। আৰু কিবা জব্দ কৰিছে নেকি আপোনালোকে? আৰু এনেই এটা মোবাইল জব্দ কৰা হৈছে। পোনপ্ৰথমতে আমি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা আমি হালটিং OC ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে শিৱসাগৰ জিলা প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ মুখ্যমন্ত্ৰীৰ যি এটা সপোন আছিলে ড্ৰাগছ মুক্ত অসম, গতিকে আমি সমগ্ৰ অসমতে দেখিছোঁ যে কোটি কোটি টকা ড্ৰাগছ প্ৰশাসনে জব্দ কৰি আছে। ঠিক শেহতীয়াকৈ আজি হালটিঙত আমিও গম পাইছিলোঁ আগতে যে ইয়াত ড্ৰাগছৰ ব্যৱসায় চলি আছে। তো গতিকে আজি হালটিং OC ছাৰে কমটি পৰিমাণৰ হ'লেও যে আজি ড্ৰাগছ ধৰিলে, আমি সঁচাকৈ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি অসমীয়া যুৱ মঞ্চই এইটো কথাই আমি ক'ব বিচাৰিছোঁ যে ইয়াত ড্ৰাগছৰ লগতে আৰু বহুখিনি মানে ইলিগেল কাম বহুত চলি আছে। আপুনি ড্ৰাগছে কওক, গৰুৱে কওক, আৰু অন্যান্য বহুতখিনি বস্তু চলি আছে। গতিকে ড্ৰাগছৰ লগতে সেইখিনিৰ ওপৰতো আমাৰ হালটিং OC ছাৰৰ লগতে আমি শিৱসাগৰ প্ৰশাসনক আমি আহ্বান জনাইছোঁ যাতে এইখিনি দৃষ্টিগোচৰ কৰিব লাগে তেওঁলোকে। যিকোনো ধৰণৰ কাপোৰৰ বজাৰ কৰিবলৈ ভিজিট কৰক অঞ্চলটোৰ একমাত্ৰ ভৰসাযোগ্য কাপোৰৰ প্ৰতিষ্ঠান মনীষা এণ্টাৰপ্ৰাইজ। ঠিকনা মহাদেৱপুৰ চাৰিআলি ESC অফিচৰ কাষত, জিলা নামচাই। ইয়াত আপুনি পাব কঁকাল মৰা মেখেলা, মেখেলা চাদৰ, পিয়ৰ মুগা আৰু পাটৰ কাপোৰ, পকোৱা সূতা, AC কটন আদিৰ উপৰি আপোনাৰ প্ৰয়োজনীয় যিকোনো ধৰণৰ পিন্ধন সামগ্ৰী। যোগাযোগৰ নম্বৰটি হৈছে 8732098126। ভিনটেজ একাডেমি কাকপথাৰ আৰু ডিৰাকৰ দুটাকৈ চৰকাৰী পঞ্জীয়নভুক্ত কম্পিউটাৰ চেণ্টাৰত অতি কম মূল্যত আপোনাৰ বাবে আগবঢ়াইছে কম্পিউটাৰ শিক্ষাৰ পাঠ্যক্ৰম। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954175234 নম্বৰত। বাজাজ ফাইনেন্স ছাৰ্ভিচ আৰু ছেমছাং ফাইনেন্স এতিয়া উপলব্ধ তালাপৰ চদীপ মোবাইল জোনত। এতিয়া মোবাইল আৰু ইলেক্ট্ৰিকেল বস্তু লৈ আহক ঘৰলৈ EMI। তালা বালি বজাৰত থকা চদীপ মোবাইল জোনত উপলব্ধ বাজাজ ফাইনেন্স ছাৰ্ভিচ আৰু ছেমছাং ফাইনেন্স, অপো, ভিভো, ছেমছাং ফ্ৰিজ, AC, TV, ৱাশ্বিং মেচিন, বেটাৰী, ইনভাৰ্টাৰ আৰু বিভিন্ন ইলেক্ট্ৰিকেল সামগ্ৰী। আপোনাৰ পচন্দৰ মোবাইল আৰু ইলেক্ট্ৰিকেল বস্তু লৈ আহক EMI। যোগাযোগ কৰক 7896487010।